নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই দেৱাশিষ ইউটিউব চেনেললৈ। আজি বন্ধুসকল আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আনিছোঁ আৰু ডিম্পু বৰুৱাৰ অনুৰাগীসকলৰ কাৰণে এটা ভাল ভিডিঅ' লৈ আনিছোঁ। ডিম্পু বৰুৱা বৰ্তমান গুৱাহাটীত কেইবাদিন ধৰি তেওঁ গুৱাহাটীতে আছিলে আৰু বহুতেই মোক সুধিছিলে যে ডিম্পু বৰুৱাই চাকৰি পালে নেকি, সাংবাদিকতাৰ চাকৰি পালে নেকি। আচলতে ডিম্পু বৰুৱাই কি কৰি আছে মই সেইটো কথা আপোনালোকক ক'ব ওলাইছোঁ। ডিম্পু বৰুৱাই এটা টেলিভিশ্যন চেনেলত এংকৰ হিচাপে কাম কৰিছে। বন্ধুসকল, এজন সফল ইউটিউবাৰ আৰু এজন অতি জনপ্ৰিয় ইউটিউবাৰ হিচাপে তেওঁক এংকৰ হিচাপে দেখিবলৈ পাই আমি খুবেই সুখী। আৰু ডিম্পু বৰুৱাই প্ৰাগ নিউজত হোৱা এটা ৰিয়েলিটি শ্ব'ত হৈছে আৰু সেই ৰিয়েলিটি শ্ব'তে তেওঁ এংকৰ হিচাপে কাম কৰিছে আৰু এই ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে পৰিচয় ছিজন 2। আপোনালোক সকলোৱে চাব আৰু কেইটা বজাত এই ৰিয়েলিটি শ্ব'টো দিব আপোনালোকক মই কৈ আছোঁ। বন্ধুসকল, ডিম্পু বৰুৱা প্ৰথমবাৰৰ বাবে এটা টেলিভিশ্যন চেনেলত এংকৰ হিচাপে আমি তেওঁক দেখিবলৈ পাইছোঁ আৰু প্ৰাগ নিউজে অতি সুন্দৰভাৱে এই ৰিয়েলিটি শ্ব'টো কৰিছে আৰু এই ৰিয়েলিটি শ্ব'টো সকলোৰে মানুহৰ সকলো ধৰণৰ বিকাশ, প্ৰতিভাৰ বিকাশ ঘটাব পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে পাতিছে। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু সকলোৱে চাওক ডিম্পু বৰুৱা যিহেতু ইয়াতে এংকৰিং কৰিছে। বন্ধুসকল, এই ৰিয়েলিটি শ্ব'টো প্ৰতি শনিবাৰে প্ৰাগ নিউজত 7:54 দিব। আপোনালোকে চাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব।